গঠন কৰা হৈছে? আজি মুছলিম ছাত্ৰ সন্থাৰ চিৰাজুলি আঞ্চলিক আজি 3 বছৰ পুলি গ'ল আৰু 3 বছৰ পুলি যোৱাত আমাৰ এটা সংবিধান মতে আজি সাধাৰণ সভাত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই সাধাৰণ সভা ইতিমধ্যে চলি আছে। এতিয়ালৈকে সভাপতি সম্পাদক বা নতুন কমিটিৰ কোনো ধৰণৰ পদবীখিনি এতিয়ালৈকে আমি চিলেক্ট কৰা নাই। অকণমান পিছতে আমি সেই পদবীখিনি চিলেক্ট কৰিম। নাই হৈছে বুলি ক'লে হ'ল। আমি পুৰণি কমিটিখন মহাগৰি ইতিমধ্যে গঠন কৰা হৈছে বুলি ক'লে হ'ল না? পিছত সেইখিনি আমি যাব আৰু। কি ক'ব আজি আপোনালোকৰ নতুন কমিটিখন গঠন কৰা হৈছে? ইতিমধ্যে আমাৰ চিৰাজুলি আঞ্চলিকৰ নতুন কমিটি গঠন কৰা হৈছে আৰু এই চিৰাজুলি আঞ্চলিকৰ নতুন কমিটিয়ে আগন্তুক দিনত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে মনোযোগ দি চৰাঞ্চল বা যিবিলাক পিছপৰা অঞ্চলসমূহত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিব আৰু প্ৰতিখন ঘৰে ঘৰে তেওঁলোকে ল'ৰা ছোৱালীখিনিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে মনোযোগ দি কাম কৰি তেওঁলোকক উচ্চ শিক্ষাৰ কেনেকুৱা ব্যৱস্থা কৰিব পাৰিব তেনেকুৱা আজি মুছলিম ছাত্ৰ সন্থা এটা আমি প্ৰতিশ্ৰুতি লৈছোঁ আৰু 1 টকাকৈ হ'লেও গোটেই অসমৰ পৰা উঠাই হ'লেও আমাৰ সমাজৰ পৰা তেনেকুৱা IPS অফিচাৰ বনাম বুলি ডক্টৰ ইঞ্জিনিয়াৰ বনাম বুলি এটা আমি আজি প্ৰতিশ্ৰুতি লৈছোঁ মুছলিম ছাত্ৰ সন্থাই। হয়, আৰু দেখা পোৱা গৈছে যে শোণিতপুৰ জিলাত কিছুমান অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে। বিশেষকৈ তেজপুৰৰ যিটো ঘাটি তাত আপোনাৰ নকল সোণৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা। এই ক্ষেত্ৰত মুছলিম ছাত্ৰ সন্থা অসমৰ ভূমিকা কি হ'ব? মুছলিম ছাত্ৰ সন্থাই কেতিয়াও মানে দুৰ্নীতিৰ সদায় নিৰ্মূল কৰিব বিচাৰে আৰু মুছলিম ছাত্ৰ সন্থাই যিবিলাক বিজনেছ তাত চলি আছে সেই বিজনেছবিলাকত আমি নিন্দা জনাওঁ আৰু যোনে কৰিছে তেওঁলোকক অতি শীঘ্ৰে ধৰি জেল হাজতলৈ প্ৰেৰণ কৰক আৰু এনেকুৱা কাণ্ড যদি কৰে আমাৰ সমাজখিনিত কোনো দায়ী নহয়। আজি মুছলমান সমাজে কোনো দায়ী নহয়। আজি তেজপুৰৰ এচাম মানুহে এই বিজনেছ কৰিছে, ইয়াক আমি মুছলিম ছাত্ৰ সন্থাই নিন্দা জনাইছোঁ আৰু এনেকুৱা কাণ্ডৰ কাৰণে মুছলিম ছাত্ৰ সন্থাই আমি গৰিহণা দিছোঁ। সেই মানুহবিলাকক আমি তেজপুৰৰ SP মহোদয়ক অনুৰোধ জনাই আছোঁ যে সেইখিনি মানুহক অতি শীঘ্ৰে এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব। আপোনালোকে সহযোগিতা কৰিছে আৰু আপোনালোকে সহযোগিতা কৰিবনে? আমি 100% সহযোগিতা কৰিম তেওঁলোকৰ কাৰণে। আজি তীৰ হওক, জোৱা হওক বা তেনেকুৱা সোণৰ নকল বিজনেছৰ কাৰণে যিকোনো অবৈধ কামৰ কাৰণে আমি মুছলিম ছাত্ৰ সন্থা সদায় আমি প্ৰশাসনক সহায় কৰি থাকিম।